নমস্কাৰ মই অবিনাশ গায়ন আৰু আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু কেইদিনমান আগত এটা ইনষ্টাগ্ৰামত পোল দিছিলোঁ যোনে যোনে মোক ফ'ল' কৰি দিছে তেওঁলোকে গম পাব তাত আপোনালোকে মিনি ব্লগ আৰু লং ব্লগৰ কাৰণে বেছি ভোট দিছিলে চ' আহি গ'লোঁ এটা লং ব্লগ লৈ যিটো মই কৰিবলৈ গৈ আছোঁ আজি সেইটো ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম মোৰ লাইফত কৰিবলৈ গৈ আছোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো সেই এক্সপিৰিয়েঞ্চটো মই শ্বেয়াৰ কৰিম এতিয়া শুই উঠিলোঁ শুই উঠি মেলি যিহেতু আজি দেওবাৰ অলপ দেৰি হ'ল উঠা সোনকালে ৰেডি হৈ লওঁ ৰেডি হৈ মেলি ওলাই যাওঁ আৰু চাই থাকক বহুত দিনৰ পিছত এটা ব্লগ বনাইছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব লেটছ গো আজি হঠাৎ ৰ'দটো বৰ বেলেগকৈ দিলে আজি ছানডে কাৰণে ইমান বেছি জাম নাই এজ ইউ কেন চি বহুত বেছি খালী হৈ আছে ভালেই ছানডে দিনাখন ওলাই আহি ভাল লাগে বাইক লৈ আহি পালোঁহি হেঙাৰবাৰী চাৰিআলি হেঙাৰবাৰী আৰু জাপৰিগড়ৰ ভিতৰত আছে এইফালে আয়ুব অহা নাই আয়ুবৰ কাৰণে ৰখি আছে এইফালে এইটো চাৰিআলি দেন মই লোকেশ্যনো দেখাই দিছোঁ এইটো বিল্ডিংটো আৰু এইটো চব ক'ত আহিছোঁ মই আৰু ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ ফাইনেলি পাই গ'লোহি এইফালে নামটো দেখাই দিছোঁ মই লোকেশ্যনটো নামটো দেখি গম পাইছে চাগে এইফালে ওপৰত আছে আমাৰ আয়ুব ভাই কি খবৰ ভাল 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 ফাৰ্ষ্ট আহি আপোনালোকে দেখিব ইয়াত আমাৰ আয়ুব ভাই আইডেণ্টিটি আয়ুব ব্লগছ আৰু এটা এতিয়া এইটো বেছিকৈ মানুহে চিনি পায় ডেট ইজ আয়ুব টেটু ওৱান অফ দ্য মষ্ট ফেমাছ টেটু আৰ্টিষ্ট ইন আছাম সি মোক টেটু বনোৱা আজি প্ৰায় 4 বছৰ 3 বছৰ আগতে হৈছে মই কৈছোঁ যে ফাৰ্ষ্ট টেটু যদি বনাম তোমাৰ পৰা বনাম তো ফাইনেলি আজিৰ দিনটো বহুতে কয় যে টেটু বনালে ব্লাড দিব নোৱাৰে বুলি দেই এতিয়া মই টেটু আৰ্টিষ্ট হয় গাত গোটেই টেটু আছে কিন্তু তোমাৰ ফাৰ্ষ্ট চাৰ্টিফিকেট ব্লাড দিলোঁ দেই ডনেট ব্লাড সেভ লাইফ এইটো 14 ফেব্ৰুৱাৰীত মই দিছিলোঁ এণ্ড ইয়াতে আছে তোমাৰ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ এইফালে দেখিছে আপোনালোকে এই গোটেই ৱালখন দেখিলে মানে কিবা এটা মেন পাৰফেক্ট মেন বুলি যে কয় আৰু কাক টেটু বনোৱা নাই কাক এবাৰ মই জেগাখিনি দেখাই দিছোঁ গোটেইখিনি এচিভমেণ্ট এয়া হাত ভাঙাকৈ ফটো মৰা আছে এইখিনি গোটেইখিনি এচিভমেণ্ট এইফালে আমাৰ টাইগাৰ ভাই আছে ৰিগুদা আছে এইফালে কিমান এটা হাই অল্টিটিউডত টেটু বনোৱা এটা ৰেকৰ্ড আছে দেন ট্ৰেভেলাৰটো হয় আৰু এইফালে গোটেইখিনি এয়া বিকাশ দা আছে বাবু ভাইয়া আছে বহুত আৰু কিমানখিনিতো ইয়াত ফটোও নাই এইফালে ইণ্টাৰভিউ আছিলে বিকাশ দা কি চিনেমা আছিলে এইটো ND24 দাদা হয় মৰমৰ দাদা তেখেতে লৈছিলে মানে আমাৰ টেটু ইণ্ডাষ্ট্ৰিটো কি হয় আমি ইণ্টাৰনেশ্যনেল যে খেলিব যাওঁ আমাৰ লুকছটো চেঞ্জ মানে মোৰ মাজতে নৰ্থ পিয়াৰ্চিং কৰিছিলোঁ মোৰ ইয়াত নৰ্থ পিয়াৰ্চিং কৰিছিলোঁ মোৰ চুলিখিনি মই বান্ধিছিলোঁ সেইটো আহিব মানে বেলেগ সেইটো দেখিছে অলপ বাকী এতিয়া লাইফৰ ফাৰ্ষ্ট টেটুটো বনাবলৈ গৈ আছোঁ তাকো আয়ুব ভাই হাতৰ পৰা মষ্ট পেইনফুল টেটু কিন্তু মই পেইনফুল নকৰা পেইনফুল যোনটো টেটু বনাবা এইটো মষ্ট পেইনফুল টেটু বুলি এইটো মানে কোৱা হয় দেই কি কোৱা কিন্তু নহয় কিন্তু মোৰ ইয়াতে পেইনলেছ টেটু মই কোৱা আৰু মই টেটু বনাম বুলি ডিচাইড কৰা মোৰ একমাত্ৰ ৰিজন হৈছে মোক এইটো যিটো আয়ুব এতিয়া মোক বনাবলৈ আছে সেইটো মোক গিভৱে কৰিছে বুলি মই এতিয়া প'ষ্ট দিছিলোঁ এটা ষ্টৰি দিছিলোঁ টেটু গিভৱে কথা কৈছোঁ তুমি এটা এনচাৰ দিছা মানে মই নিজৰ কাহানী মানে মোৰ ষ্টৰি চাইছে যিহেতু মোৰ বহুতে কানেক্ট হৈ থাকে যোনটো কাহানী কৈছে একজেক্টলি ধৰিছে সেইকাৰণে এইটো গিফ্ট মাইণ্ডে গম পায় বাৰম দেখা হ'ব আয়ুবৰ টেটু শ্ব' হৈছে অকণমান দেখাই দিওঁ যোনে আয়ুবৰ ফ'ল' কৰে এইটো পাবই ডেফিনেটলি চব এইটো মিজুৰৰ দাদাই এইটো মোৰ লগৰকেইটা আঁকি দিয়া এইটো মোৰ লগৰ এটা আঁকি দিয়া এইটো মই আঁকা দিয়ে নিজে অঁকা এইটো মই এক্সৰে আঁকি দিয়া তাই শিকাই আছিলোঁ এইটো মই আঁকা এইটো এই লগত আই বিলিভ ডেট এভৰিথিং হেপেন ফৰ ৰিজন এইটো তোমাৰ লগতে এইটো মোৰ কনচেপ্ট দে এঞ্জেল দিছোঁ আই দিছোঁ আৰু উইংছ দিছোঁ চাই থাকোঁ বাৰু নেক্সট ৰিয়েকশ্যন আহিবলৈ আছে আমি যিটো বনোৱাৰ আগত দেখাই লওঁ মানে কিছুমান প্ৰডাক্টৰ এক্সপায়াৰী থাকে মোৰ লগৰবোৰে মই পুতুককৈ খুলি দিলোঁ একো নাই কোন ক'ত হ'লা এইটো বেজি আছে মই বেজিবোৰ দেখাই আছোঁ
অঁ দেখাত কেনে থকা বুলি ভাবা 5টা 17টা আছে বাহ আমাৰ স্কিনৰ ভিতৰতে যায় অঁ আমি কাটোৱে ন বস্তুটো আল্টিমেটলি কাটাই হয় মানে তো এয়া পাতলা পাতলা নিদি মানে স্কিনটো কি স্পীডত যায় অঁ বহুত পাতল বহুত পাতলা অঁ এটা ভিডিঅ' ভাঙি থকা এইটো মানে ইউজ নিদিয়ে নহয় এইটো খুলিলোঁ এই বেজি দেখা হৈছে এইটো বেজি এইটো 5টা বেজি আছে চোৱা দেখা এটা লাগে ন 5টা 5টা আছে 5টা কেনেকৈ আছে যে 5টা আছে পেন ইজ টেম্পৰাৰী য়েছ পেট্ৰল লাষ্ট ফৰ আৰু সেই মাজত যিটো ব্ৰেক দিয়ে মানে ইংক ল'বলৈ সেই ব্ৰেকটো ইমান চকুন নহয় অকণমান মাইণ্ড ডাইভাৰ্ট কৰিবলৈ মিউজিকৰ ছিষ্টেম অন কৰা হৈছে বনাই আছোঁ যে য়েছ ৰিন'ভেশ্যন চলি আছে এইফালে তলৰফালে মই এতিয়া নেদেখাওঁ বাৰু যেতিয়া হ'ব তেতিয়া আহিম আকৌ এবাৰ তেতিয়া দেখাম এতিয়া শ্বেড পিন এইটোৱে বোলে চবতকৈ মষ্ট মানে কিবা পেইনফুল পাৰ্ট ন শ্বেড হয় আহিব এনেকৈ নাজানো এইটোৱে বিচাৰি আছিলোঁ এইটোৱে লোকে মজা মজা অ'কে চ' মই হঠাৎ পালোহি ঘৰ কাৰণ সেইটোতো সম্পূৰ্ণ হওঁতে বহুতখিনি সময় হৈ গ'ল আৰু এতিয়া বৰ্তমান বাজিছে 2:44 তো সেইকাৰণে মই বেছি দেৰি নকৰিলোঁ আৰু তাত ভিডিঅ' চিডিঅ' বনোৱা নহ'লেই কাৰণ বহুত লেট হৈ গৈছিলে সোনকালে বনাই ঘৰ আহিলোঁ এইটো ভিডিঅ' ইয়াতে সামৰিব লৈছোঁ নেক্সট পুনৰ এটা ভিডিঅ'ত লগ পাম আৰু আহি মই অকণমান কামত লাগিছিলোঁ বেছি দেৰি নহয় জাষ্ট বহিছোঁহি আৰু খুব বেছি 10 মিনিট সময় হৈছে মই বহা আৰু আপোনালোকে যিখিনি গান শুনি থাকে সেইখিনি মই ইয়াৰ পৰাই কৰোঁ মোৰ ব্লগত ফাৰ্ষ্ট টাইম মই এনেকৈ দেখাইছোঁ বাৰু আগতে লাইভত দেখিছে চাগে এইটো ইনষ্টাগ্ৰামত যোনে মোৰ ভিডিঅ' চাই তেওঁলোকে এইটো দেখিছে বাকী ইয়াতে মই নিজৰ গানবিলাকৰ সৃষ্টি এইটো ঠাইৰ পৰাই হয় বাকী এইবিলাক চব মই পুনৰ আপোনালোক দেখাই থাকিম এতিয়া বৰ্তমান এইটো ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ নহ'লে বহুত দীঘল হৈ গৈছে লগ পাইছোঁ নতুন এটা ভিডিঅ'ত বাই বাই